My dear friends, welcome back to this channel Geography with Bimal, and parallelly all to Happy Deepavali. আজি দীপাৱলী হয়, আজি কালী পূজা আছে ৰাতি, গতিকে আমি আজি খুব মজা কৰিম। তাৰ আগতে অলপ পঢ়া পাতি কৰি লওঁ, দুই এটা ফটকা ফুটিব, ডোন্ট মাইণ্ড প্লিজ। আমি আৰম্ভ কৰোঁ। আজিৰ টপিকটো হ'ল পপুলেশ্যন কম্পজিশ্যন। কম্পজিশ্যন বুলি ক'লে নানান ধৰণৰ ইয়াতে ফেক্টৰ্ছ থাকিব, যেনেকৈ এজ ফেক্টৰ থাকিব, বা ছেক্স ৰেচিঅ' থাকিব, কিবা থাকিব। কোনোবা ঠাইত পপুলেশ্যনৰ ডাইট হেবিট বেলেগ, কোনোবা আৰু বেলেগ, এখন ঠাইৰ লগত আৰু এখনত কিয় নিমিলে ইত্যাদি কথাবিলাক আমি ইয়াতে চাবলৈ পাম। গতিকে আমি ষ্টাৰ্ট কৰোঁ। লেটছ গ'। পিপল অফ এনি কাণ্ট্ৰি আৰ ডাইভাৰ্ছ ইন মেনি ৰেচপেক্টছ। বহুত ক্ষেত্ৰত এখন কাণ্ট্ৰিৰ লগত আৰু এখন কাণ্ট্ৰিৰ পপুলেশ্যনৰ বা আমাৰ মানুহবিলাকৰ কি হয়, এটা পাৰ্থক্য দেখা যায়। Each person is unique in his own way. মই মোৰ নিজৰ ষ্টাইলত আছো, তুমি এতিয়া হয়তো কিবা ভিডিঅ'টো চাই আছা, তুমি তোমাৰ ষ্টাইলত আছা, ৰাইট? তোমাৰ লগত মোৰ কেতিয়াও 100% নিমিলে, তাকে কৈছে। People can be distinguished by their age, sex and their place of residence. মোৰ এজ কিমান, তোমাৰ এজ কিমান, তুমি নিশ্চয় মোতকৈ সৰু, গতিকে তোমাৰ লগত মোৰ চাল চলন নিমিলিব। এজৰ লগত কথা আছে, ছেক্সৰ লগত ঠিক মতা মানুহ মাইকী মানুহৰ বিলাকতো চাল চলন বেলেগ বেলেগ হয়। আৰু ক'ত আছোঁ আমি, বিশেষকৈ ৰেচিডেঞ্চ ক'ত আমাৰ। হিল্লী মানুহ, হিলত মানে পাহাৰত থকা মানুহবিলাকৰ যিটো চাল চলন, সমতলত থকা বা উপকূলত থকা চাল চলন, ঠাণ্ডাত থকা মানুহবিলাকৰ চাল চলন, গৰমত থকা মানুহবিলাকৰ চাল চলনৰ সৈতে কেতিয়াও একে নহয়। Some of the other distinguishing attributes of the population are occupation, education and life expectancy. আৰু কি কৈছে ইয়াৰ বাহিৰেও, এই যে মই যিখিনি ক'লো ইয়াৰ বাহিৰেও আৰু কি বুলি কৈছে, আৰু কি আছে যে আৰু আছে তোমাৰ কি বুলি কৈছে, এডুকেশ্যন। এজন শিক্ষিত মানুহ অশিক্ষিত মানুহৰ মাজত পাৰ্থক্য নাই জানো? ঠিক তেনেকে অকুপেশ্যন। হয়, তুমি চাবা চিনেমা হলত কাম কৰা, সেই টিকেট লৈ পেলাই চিটত বহাই দিয়া মানুহ এজনৰ যিটো ষ্টাইল, কথা কোৱাৰ যিটো ষ্টাইল, এজন চাকৰিৰত মানুহ এজন অফিচাৰৰ ষ্টাইলটো একে নহয়। ঠিক তেনেকৈ চাহৰ দোকানত টিকলা এটা যিটো কাম কৰি থাকে, চাহটো আনি পেলাই দিয়ে, তাৰ যিটো লেকচাৰ, তাৰ যিটো ফেশ্বন কথা কোৱাৰ, তাৰ লগত জেনেৰেল ল'ৰাজনৰ কেতিয়াও নিমিলে। তাকে কৈছে আৰু লাইফ এক্সপেক্টেঞ্চি, ৰাইট? এতিয়া আমি এটা এটাকৈ চাওঁ। প্ৰথমতে আহিল ছেক্স কম্পজিশ্যন। একদম চিম্পল, এইখিনি লিখা আছে তোমালোকৰ কিতাপৰে কথা, মই একদম চিম্পলকৈ বুজাই দিছোঁ। ছেক্স ৰেচিঅ' কাক কয়? নাম্বাৰ অফ ফিমেল পাৰ 1000 মেল or number of male per 1000 female. একদম সৰুকে, that's enough for the definition. 1000 মতা মানুহৰ ক্ষেত্ৰত মাইকী মানুহৰ সংখ্যা কিমান, অথবা 1000 মাইকী মানুহৰ জেগাত মতা মানুহৰ সংখ্যা কিমান কোনোবা এখন ঠাইত বা কোনোবা এখন দেশৰ। ইট ইজ কল ছেক্স ৰেচিঅ'। এইখিনি আৰু পঢ়িব দৰকাৰ নাই। এইটো অৰ দ্য নাম্বাৰ অফ ফিমেল পাৰ 1000 মেল পাৰ 1000 ফিমেল বুলি কৈছে, হোৱাট এভাৰ ইট। মাইকী মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে, মতা মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে। The sex ratio is an important information about the status of women in a country. Yes. এতিয়া আমি ভাৰতৰ কথা যদি ধৰোঁ, ভাৰতবৰ্ষত ছেক্স ৰেচিঅ' কিমান, সেইটোৱে কি ইণ্ডিকেট কৰিব? ছাপ'জ যে মই কৈছোঁ যে 950 হ'ল ছেক্স ৰেচিঅ'। তাৰমানে দেখা গ'ল, মানে বুজা গ'ল যে 1000 মতা মানুহৰ বিপৰীতে অসমত কি আছে বা ভাৰতত কি আছে, 950 কি আছে, ফিমেল আছে। That means the female number is less in comparison to the male number. হয়, গতিকে এইটো এটা ইণ্ডিকেশ্যন। In regions where gender discrimination is rampant, the sex issue is bound to be unfavorable to women. Such areas are those where the practice of female foeticides, female infanticides and domestic violence against women are prevalent. এইবিলাক ইমান হেৰি কথা নহয়। One of the reasons could be lower socio-economic status of women in these areas. এইখিনি এটা কিবা এটা কাৰণ লিখিছে। I think this is not so important for our student community. Okay, আমি ইম্পৰ্টেণ্ট কথাবিলাকহে আলোচনা কৰিম আৰু কি কি কুৱেশ্যন হ'ব পাৰে। গতিকে ইয়াৰ পৰা এটাই ইম্পৰ্টেণ্ট কুৱেশ্যন, ডেট ইজ ডিফাইন ছেক্স ৰেচিঅ'। তুমি নাম্বাৰ অফ ফিমেল পাৰ 1000 মেল আৰু নাম্বাৰ অফ মেল পাৰ 1000 ফিমেল, আৰু যিটো মই দেখাইছিলোঁ এইটো এই ফৰ্মুলাটো তুমি লিখি ল'ব পাৰা। এইটো যিটো মই ক'লোঁ এইটো মেথামেটিকেলি এক্সপ্ৰেছ কৰিছে।
নেক্সট আহিলে যে on an average the world population reflects a sex ratio of 200 males per 100 females তাৰ মানে যদি আমি ওয়ার্ল্ডত এই বস্তুটো আমি চাওঁ যে গোটেই পৃথিৱীখনৰ ক্ষেত্ৰত এটা দেখা যায় ফিমেলৰ সংখ্যা বেছি আছে আৰু 100 ফিমেলৰ ক্ষেত্ৰত এগেইনষ্টত কি আছে 102 ফিমেল মেল আছে তাৰ মানে গোটেই পৃথিৱীখনত যদি আমি চাওঁ একেলগতে তেতিয়াহ'লে কি আছে ফিমেলতকৈ মেলৰ সংখ্যা বেছি আছে কিমান পাৰ্চেন্ট বেছি আছে 2%. The highest sex ratio in the world has been recorded in Latvia, where there are 85 males per 100 females. Latvia ki 100 পুৰুষৰ বিপৰীতে কিমান আছে 85 ফিমেল আছে, right? In contrast, in Qatar there are 311 males per 100 females. My God. 100 ফিমেলৰ এগেইনষ্টত কিমান আছে 311 এটো এটা কোৱেশ্চন হ'ব পাৰে দে what is the highest sex ratio or in the world where it is in Qatar there are 311 males per 100 females তাৰ মানে যত 100 ফিমেল আছে তাতে কি হ'ব ফিমেলৰ পদৰটো বহুত বেছি হ'ব right. The world pattern of sex ratio does not exhibit variations in the developed regions of the world. The sex ratio is favorable for females in 139 countries of the world and unfavorable for them in the remaining 72 countries listed by the United Nations. The United Nations mota 139 countries ki boli koise the sex ratio is favorable. Aro favorable noha kimanot 72 countries. ওকে এইখিনি হল আমাৰ ইয়াৰ পৰা নোট কৰিবলগীয়া তোমালোকক মই মাজত এটা কথা কৈছো এইখিনিৰ পিছত মই তোমালোকক কোৱেশ্চন আনসাৰ মই দি যাম হা আৰু কোৱেশ্চন আনসাৰ কিনি মই বুজাই যাম তেতিয়াহে তোমালোকৰ মনত থাকিব In general, Asia has a low sex ratio. কিয় বুলি কৈছে যে number of female কম আছে in comparison to the male. Most probably countries like China, India, Saudi Arabia, Pakistan, Afghanistan have a lower sex ratio. এই কেইটা country এটা question এটা হ'ব পাৰে name 2 countries or name 3 countries where the sex ratio is কি বুলি কৈছে low. That means number of female per 1000 male is very less in comparison to the other countries. Okay, তেতিয়া আমি আমাৰ নিজৰ কান্ট্ৰিৰ নাম লিখিব পাৰো চাইনা ইন্ডিয়া সৌদি আৰবিয়া পাকিস্তান আফগানিস্তান কেনেকৈ মনত ৰাখিব জানো মই টেকনিক দিছো চাইনাৰ কথা বাদ দিয়া সৌদি আৰবিয়াৰ কথা বাদ দিয়া ক্ৰিকেট কোন কোন টিমে খেলে ইন্ডিয়াই খেলে ক্ৰিকেট পাকিস্তানে খেলে যোৱাকালি হৈ গ'ল নহয় ক্ৰিকেট ইন্ডিয়া আৰু পাকিস্তান বাম্পাৰ খেলিছে ইন্ডিয়া আফগানিস্তানে খেলে গতিকে কিছুমান কথা তেনেকৈ মনত ৰাখিবলৈ সেক্স ৰেচিঅ'ত আমি ক্ৰিকেটৰ কথাটো মনত ৰাখিলে কোন কোন কান্ট্ৰিৰ ভিতৰত চাৰে কৈছিলে ক্ৰিকেট খেলে ইয়েস তুমি এই তিনটা কান্ট্রির নাম মনত করে দিয়া ইন্ডিয়া পাকিস্তান তো জানাই হ্যাঁ গোটে জিন্দগি ভর মানে ফাইট করে থাকে ক্রিকেটের ক্ষেত্রে on the other extreme is greater part of the Europe including Russia where males are in minority সম্পলা হ্যাঁ ইউরোপিয়ান কান্ট্রি বিলাকত মেলছৰ সংখ্যা কি মেলছ কম আছে আমাৰ যেটা বেছি আছে তাতে মেল কম আছে A deficit of males in the populations of many European countries is attributed to better status of women and an exclusively male-dominated out-migration to different parts of the world in the past. Hal. এতিয়া A structure কাট কৰা আমি sex structure to গলো বা sex composition গল এবাৰ A structure কাট কৰা এই structure ৰ ওপৰত আমাৰ S6 pyramid আমি পাম মেইন কথাটো হল এই হেৰিটোৰ পৰা তাৰ মানে এই হেডিংটোৰ পৰা মেইন আমাৰ জানিবলগীয়া কথাটো হল হোৱাট ইজ S6 pyramid ওকে আৰু ইয়াতে বেলেগ ধৰণৰ কোনো ইম্পৰ্টেন্ট বস্তু নাই এখিনি অলপ পঢ়িছো গম পাবা A structure represents the number of people of different age groups বিভিন্ন এজ গ্ৰুপত কিমান মানুহ আছে আৰু এফালে ফিমেলৰ এফালে মেলৰ যেতিয়া এনেকৈ পিৰামিডৰ নিচিনা বনাও এটো কি বুলি কয় এই স্ট্ৰাকচাৰ বা S6 pyramid বুলি কয় right তাৰপিছত কি কৈছে this is an important indicator of population composition since a large size of population in the age group of 15 to 59 আমি এইখিনি কথাই পাম হ্যাঁ let's come to the next diagram সিধা কথা ইমান টাইম হেৰি কৰি লাভ নাই আচ্ছা ইয়াতে expanding population আছে এইটো this is S6 pyramid
ওকে এতিয়া এছ পিৰামিড কাক কয় আমি একো পঢ়া নাই দেই মই তোমালোকক সিম্পল তৰিকাটো বুজাই দিছো হাউ কেন ইউ গিভ এ সফিষ্টিকেটেড আনসাৰ ইন ইউৰ এক্সাম আৰু কেনেকৈ মনত ৰাখিব পাৰিবা এই বস্তুটো মনত ৰাখা পিৰামিড কাক কয় জানা মিছৰৰ পিৰামিড গতিকে ইটস লাইক এ পিৰামিড এতিয়া ইয়াতে কি দেখুওৱা হয় বাওঁফালে মেল মনত ৰাখিবা এইটো আৰু সোঁফালে হ'ল ফিমেল ৰাখি পেলাই এই যিটো কাৰ্বনটো দেখিছা নাই এইফালে যিটো আছে এইটো হ'ল এজ গ্ৰুপ এইটো 0 to 4 5 to 9 14 to এইটো এই এনেকৈ গ্ৰুপ কৰি গৈছে কিমানকৈ গৈছে 5k 5ৰ ডিফাৰেন্সত গ্ৰুপ কৰি গৈছে আৰু প্ৰত্যেকটা গ্ৰুপত 0 to 4ত তোমাৰ কি হয় এইখিনি মানুহ আছে এইখিনি মেল আৰু এইখিনি আছে ফিমেল ৰাইট এই বস্তুখিনি বহাই পেলাই কি কৰিছে একেলগতে বনাই দিয়াৰ পিছত ইয়াতে এটা কথা আছে কিন্তু ইন্টাৰেষ্টিং কথা চোৱা এইটো হ'ল নাইজেৰিয়া তুমি এটা যদি জাপানৰ এইটো চোৱা এছ6 পিৰামিড বা ইণ্ডিয়াৰ এছ6 পিৰামিড চোৱা বা এখন ইউৰোপিয়ান কাণ্ট্ৰি জাৰ্মান হওক তোমাৰ ফ্ৰেন্স হওক তোমাৰ কিবা কি বুলি কয় নেদাৰলেণ্ড হওক ঠিক আছে ইটালী হওক বেলজিয়াম হওক হলেণ্ড হওক ইয়াৰ লগত নিমিলিব এই এছ6 পিৰামিডটো ডিপেণ্ড কৰে ফ্ৰম প্লেচ টু প্লেচ ফ্ৰম ওৱান কাণ্ট্ৰি টু এনাদাৰ কাণ্ট্ৰি কেনেকৈ যে কাণ্ট্ৰিটো কিমান ডেভেলপ হয় কিমান ডেভেলপিং এনেকৈ আণ্ডাৰ ডেভেলপ তাৰ ওপৰত আমাৰ যেনেকৈ ইণ্ডিয়াত যিটো নেকি আমি জনসংখ্যা কণ্ট্ৰল কৰিব পৰা নাই চাইনাই কিন্তু অলপ পাৰিছে সেইকাৰণে কি হৈছে আমাৰ এছ6 পিৰামিডটো অলপ বেলেগ হ'ব যেনেকৈ নহওক মুঠতে এইটো হ'ল এছ6 পিৰামিড এইটোৰ লগত ইয়াতে কি কৈছিলে প্ৰথম কথাটো আমি ইয়াতে পাই যাম যে 5 to 59 এইটো 59 হয়নে এই পৰ্চনটো ইয়াতে কমি গৈছে কিন্তু ইন জেনেৰেল ডেভেলপ কাণ্ট্ৰিবিলাকৰ ক্ষেত্ৰত যদি আমি চাওঁ চাবা ডেভেলপ কাণ্ট্ৰিবিলাকৰ ক্ষেত্ৰত যদি আমি চাওঁ চোৱা অষ্ট্ৰেলিয়া এইটো বাঢ়ি আছে নাই এইটো 59লৈকে এইটোৰ পৰা এইখিনি বাঢ়ি আছে নাই সেই কথাটো কৈছে যে এই যিটো 5 to 59 এই পিৰিয়ডটোত কি হয় জনসংখ্যাৰ প্ৰকোপটো বেছি দেখা যায় বাট ইন কেছ অফ ডেভেলপিং অৰ আনডেভেলপ কাণ্ট্ৰি দিছ চিটুৱেশ্যন ইজ সামথিং ডিফাৰ ফ্ৰম দিছ ওৱান অ'কে আচ্ছা আমি আগৰ পিকচাৰটোলৈ আহোঁ ইয়াতে আছে এক্সপাণ্ডিং পপুলেশ্যন কাক কয় এছ6টো আমি বুজি পালোঁ এজ মানে ছেক্সৰ ওপৰত এজৰ ওপৰত ডিপেণ্ড কৰি জনসংখ্যা কিমান ছেক্স বুলি ক'লে মেল ফিমেল আৰু এজ বুলি ক'লেতো চবৰে একেই গতিকে 5 বছৰৰ মূৰে এইটো কিমান মানে এজ গ্ৰুপত কিমান আছে সেইটোৱে ইয়াত আৰু ইয়াতকৈ বুজিবলৈ একো নাই এক্সপাণ্ডিং পপুলেশ্যন মিনছ দ্য এছ6 পিৰামিড অফ নাইজেৰিয়া অলৰেডি মই দেখাইছোঁ দেই নাইজেৰিয়া as you can see is a triangular shaped pyramid with a wide base and is typical of less developed countries to less developed country right these have a larger population in lower age group etu so moi dekhaisilo etu eta ahibo pare what is the age group symptoms or characteristics of the S6 pyramid in case of a undeveloped country তেতিয়াহ'লে আমি এইটো এনেকৈ দিব আনডেভেলপ কাণ্ট্ৰিৰ হেৰিটো একদম পূৰা এই টাইপৰ এনেকৈ আহিব পূৰা ত্ৰিভুজ টাইপৰ এইটো ত্ৰিভুজ টাইপৰ হয় না পূৰা ত্ৰিভুজ টাইপৰ হয় এই কথাটোকে ইয়াতে কৈছে ইফ ইউ কন্ট্ৰাষ্ট দ্য pyramids for Bangladesh and Mexico you would look the same আমি যদি বাংলাদেশৰ পিৰামিডটো বনাও S6 পিৰামিড আৰু বা কি বুলি কৈছে মেক্সিকোৰ বনাও কাহিনী একে হ'ব ৰাইট তে আমি এইটো পালোঁ নেক্সট আহিলে constant population কাক কয় Australia's A6 pyramid is bell shaped and tapered towards the top topor phale ki hoise komi goise this shows birth and death rates are almost equal leading to a near constant population etu swatia etu Australia dekhisane এটা হেৰি বেলৰ নিচিনা শেপ লৈছে ইয়াৰ পৰা এইফালে এনেকৈ এইখিনি অলপ বেলেগ শেপ লৈছে এইখিনি আকৌ বেলেগ এইখিনি বেলেগ আৰু এইটো ৰ'ল চেহেৰাটো বেলেগ এইটো কনিকেল হৈ গৈছে ইয়াত আকৌ বেলেগ হৈ আছে এই পিকচাৰটো চালে আমি গম পাম যে কোনটো এজ গ্ৰুপত জনসংখ্যা কেনেকৈ ধৰণৰ বাঢ়িছে ৰাইট আৰু কাৰণটো কি নেক্সট আহিলে এজিং পপুলেশ্যন aging population factor population aging is the process by which the share of the older population becomes proportionally larger aging মানে বয়সস্থ মানুহ আমি অসমীয়াত যেটো কওঁ বয়সস্থ মানুহ
This is a new phenomenon of the 20th century. In most of the developed countries of the world, population in higher age groups has increased due to the increased life expectancy. যে মানুহৰ মানে মৃত্যুৰ যেটো নাকি সীমা লাইফ এক্সপেক্টেন্সি মানে এটো যে কিমান বছৰলৈকে মানুহ জীয়াই থাকে দিস ইজ লাইফ এক্সপেক্টেন্সি ওকে এতিয়া ডেভেলপ কান্ট্ৰি বিলাকত এটো বেছি হোৱা বুলি কৈছে যে এজেড মানুহৰ সংখ্যা বহুত বাঢ়িছে কাৰণটো কি ইয়েস মানে কাৰণটো হ'ব বেটাৰ এপ্লিকেশন অফ দা সায়েন্স এন্ড টেকনলজি মেডিসিন ভাল হৈছে ভাল এপ্লিকেশন দি আছে আৰু সায়েন্স এন্ড ডেভেলপ কান্ট্ৰি বিলাকত কি মানুহবিলাক আমাৰ নিচিনা ইমানটো দুখীয়া দৰিদ্ৰ নহয় বা অভাৱ অভিযোগ কম গতিকে মানুহখিনিৰ বৰ হেলদি হয় সেইকাৰণে কি হৈছে যে এজিং পপুলেশনৰ যেটো মানে হেৰি দেখা গৈছে ইট ইজ ভেৰি ডমিনেন্ট ইন কেস অফ ডেভেলপ কান্ট্ৰিজ উইথ এ ৰিডাকশন ইন বাৰ্থ ৰেট দ্য প্ৰপৰশন অফ চিলড্ৰেন ইন দ্য পপুলেশন হেজ ডিক্লাইন এটো হল কিহৰ ক্ষেত্ৰত এটো হল ইন কেস অফ ডেভেলপ কান্ট্ৰিজ গতিকে এইখিনিতে আমি আজি হেতু সময়নি মাৰিছো মই আশা কৰিছো বুজি পাইছা আৰু তোমালোকৰ কিবা থাকিলে প্লিজ ইউ কমেন্ট মি সো দ্যাট আই ক্যান ডেভেলপ মাই সিস্টেম আৰু মই তোমালোকক যাতে আৰু অলপ ধুনীয়াকৈ বুজাব পাৰো সেইখিনি মই এনি টাইম মই চেষ্টা কৰি থাকিম থ্যাংক ইউ